আজি আমি দুলাজানলৈ গৈছোঁ। চ' দুলাজানৰ যিখিনি ৰাস্তা আছে সেইখিনি দেখুওৱা হ'ব। আপোনালোকে যদি যোৱা নাই তো শ্বৰ্টকাট ৰাস্তাটো চাই ল'ব আৰু। আমি আৰু 4জন ওলালোঁ। আমাৰ চামদা হয়, এজন মোহন আৰু আমাৰ মানুৱেল দা আছে। এতিয়া হেলমেট পিন্ধিব। ঠিক আছে, আমি এতিয়া পাম বাৰু আৰু বেছি দূৰ নহয়। আমি আমাৰ জুই লাগিছে, এই লোকেশ্যনটো মই আজি দেখাব লৈছোঁ। আমাৰ বাগজান দীঘল দৰঙত ডাঙৰ এটা জুই লাগিছিলে, বহু মানুহৰ ঘৰ জ্বলি গৈছিলে, বহুত ক্ষতি হৈছিলে। সেইবিলাক জেগাটো মই দেখাব লৈছোঁ। এইটো জেগাত বৰ ডাঙৰ জুই লাগিছিলে। এইবিলাকত যি ঘৰবিলাক আছিলে চব জ্বলি শেষ হৈ গৈছিলে, চাৰখাৰ হৈ শেষ হৈ গৈছিলে। এইখিনি বহু মানুহৰ মৃত্যু হৈছিলে। এইটো দীঘল দৰং। এইবিলাকত কাগজ গছ গছনি তামোল ডাল আছিলে চব জ্বলি চাৰখাৰ হৈ শেষ হৈ থাকিলে। ধাননি পথাৰ আছিলে, ধাননি পথাৰ নষ্ট হৈ গ'ল। বহু মানুহৰ বহু ক্ষতি হ'ল। তাৰে ক্ষতিপূৰণ দিলে চৰকাৰে। আমাৰ জুই যেতিয়া লাগিছিলে সেইটো ৰাস্তাতে বহুত গাড়ী অহা যোৱা কৰিছিলে। তেতিয়াৰ পৰা ৰাস্তাটো একেবাৰে বেয়া হৈ আছে, আজিলৈকে ঠিক কৰা নাই বাৰু। অলপ বাইক চাইক চলাবৰ কাৰণে অলপ অসুবিধা হয়। বহুখিনিয়ে বেয়া হৈ গ'ল। যিখিনি আগত ভাল আছিলে এই গোটেই ৰাস্তা মানে নষ্ট হৈ গ'ল। এইটো আমাৰ আগে আগে এটা 108 গৈ আছে। এনেকৈ বেয়া ৰাস্তাত 108টো গ'লেতো দিগদাৰ। চৰকাৰে সোনকালে এইটো বনোৱাৰ ব্যৱস্থা কৰে যেন, কাৰণ মানুহৰ বহু অসুবিধা হয়। ৰাস্তাটো একেবাৰে বেয়া হৈ আছে। যদি বৰষুণ বতৰ থাকিলে আৰু ক'বই নালাগে, গোটেই পানী ভৰি। এইটো 108, কিন্তু ৰাস্তা বেয়া হোৱাৰ কাৰণে বহুত শ্ল'লি গৈছে। এমাৰ্জেঞ্চিৰ কাৰণে অলপ অসুবিধা হ'ব, প্ৰব্লেম হ'ব পাৰে। এমাৰ্জেঞ্চিৰ কাৰণে এইটো ৰাস্তা এম্বুলেঞ্চৰ কাৰণে যোগ্য নহয়। অলপ আজি চাগে পেচেণ্ট নাই, সেইকাৰণে এইটো ৰাস্তাত যাব লগা হৈছে। একেবাৰে বেয়া হৈ আছে ৰাস্তাটো, একদম ওখৰা মখৰা ৰাস্তা। বহুত কষ্ট দি যাব লগা হৈছে। এইটো চবফালে জংঘলে জংঘল, মাজত এটা ৰাস্তা। আগতে বাৰু ঠিকে আছিলে ৰাস্তাটো, যেতিয়া জুই লাগিছিলে তেতিয়াৰ পৰা মানে ৰাস্তা বেয়া হৈ গ'ল। কাৰণ এইটো ৰাস্তা দি বহুত মানুহ অহা যোৱা কৰিছিলে গাড়ীয়েদি। চব গাড়ী এইফালেদি অহা যোৱা চলি আছিলে। কিন্তু অলপ বেয়া হৈ আছে ৰাস্তাটো। এইফালে মিনিমাম অলপ ভালে আছে, অলপ দূৰ। তাৰপিছত আমাৰ এইটো নতুন দলং এটা পাম। দলংটো বনাই বেছি দিন হোৱা নাই। আমাৰ স্মল ব্ৰিজ, এটা সুন্দৰ ব্ৰিজ ওচৰলৈ পাবলৈ আমাক আৰু বেছি সময় নালাগে। অলপ দেৰি ধৈৰ্য ধৰি চাই থাকক। এফালে গোটেই পানী ভৰি আছে।
হোৱাটো বাকী আছে। যদি বেছি পানী ভৰিলে ৰাস্তা চব ডুবি যাব। এফালে ৰাস্তাও বেয়া। এইটো কেতিয়ালৈকে বনাব, কিন্তু এতিয়া বৰ্তমান অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয়। আৰু বেছি দূৰ নাই, আমাৰ স্মল ব্ৰিজ, আমাৰ এইটো আমাৰ নতুন গাঁৱৰ এটা নতুন দলং। এইটো চাওক কি ধুনীয়া লাগিছে, ইমান মজা ৰাস্তা। দলঙৰ মাজে মাজে ভিতৰে ভিতৰে আমি গৈ আছোঁ। এত সুন্দৰ পৰিৱেশ এটা, চব দুয়োফালে পানী আৰু মাজে এটা দলং, দলঙৰ মাজে মাজে বাইকে দি গৈ আছোঁ ধুনীয়া যাম। হেল্ল' দোস্ত, আমি এতিয়া নতুন এটা ইণ্ডাষ্ট্ৰী গঠন হ'বলৈ গৈছে, প্লাষ্টিক পাৰ্ক। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰতে গঠিত হৈছে নতুনকৈ। চবফালে বাউণ্ডেৰী ঘেৰি থৈছে, মই পোৱা নাই। আৰু 1-2 মিনিটৰ ভিতৰত পাই যাম, 1-2 মিনিট নালাগে। এৰিয়াত এটা মানে প্লাষ্টিক পাৰ্ক ইণ্ডাষ্ট্ৰী এটা বহিব লৈছে। এইটো মেইন গেটটো হয়। প্লাষ্টিক পাৰ্ক মেইন গেট নতুনকৈ গঠিত হৈছে। এইটো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰত প্লাষ্টিক পাৰ্ক নিউ ইণ্ডাষ্ট্ৰী। বহুত ডাঙৰ এৰিয়া এটা ইণ্ডাষ্ট্ৰীটো বহিছে। প্লাষ্টিক পাৰ্ক পাৰ হৈ আমি অলপ দেৰি পিছত বাইপাছলৈ পাম। বাইপাছৰ পৰা আমি লেফ্ট টাৰ্ণ কৰি শ্বৰ্টকাট যাম। ৰাস্তাখিনি আমি দেখা গৈ থাকিম, তেতিয়া আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। আমি অলপ দেৰি পিছত এটা কৃষি মহাবিদ্যালয় আছে, এইখিনি আমাৰ কৃষি মহাবিদ্যালয়। এইখিনি চাইনবোৰ্ড লগোৱা আছে, আপুনি চাব পাৰে। এতিয়া আমি ইয়াত টাৰ্ণ কৰিম। টাৰ্ণ কৰি আমি এইটো লেফ্ট চাইডে ৰাস্তা গৈছে বাইপাছটো, এইটো বাইপাছটো পালোঁ আমি। লঘু বাহন ৰখা স্থান, ইয়াত সকলো যান বাহনবিলাক ৰখা হয়। ফাইনেলি আমাৰ কাম হৈ গ'ল। আমাৰ মানুৱেল দা আছে, আমাৰ হেড। আমি জাষ্ট ওলালোঁ পিয়াৰৰ পৰা। আমি এতিয়া যাম ঘৰলৈ। চ' কিবা ভোকো লাগিছে, কিবা খাই ল'ম। চ' লেটছ গো। ৰাধা শ্ৰীকৃষ্ণ ধাম। ইয়াত কিবা খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ওলোৱা